বেলেগ বেলেগ ৰাজ্যতো যেতিয়া এগৰাকী মহান শিল্পীৰ মৃত্যু হয় তেওঁলোকৰ অনুৰাগীসকল ইমান আৱেগিক হৈ যায় গোটেই মানে দোকান চোকানৰ মানে ভাঙি টায়াৰ চায়াৰ জ্বলাই এনেকুৱাও আমি কিছু বাতৰি আমি পঢ়িবলৈ সক্ষম হৈছোঁ। লক্ষ লক্ষ মানুহবোৰ ৰাস্তাত ওলাই আহিলে কিন্তু হুলস্থুল নাই কৰা। আৱেগিক হৈছে, আৱেগিক হোৱাটো স্বাভাৱিক, কিন্তু পাব্লিক প্ৰপাৰ্টি টায়াৰ জ্বলোৱা, গাড়ী ভাঙা, দোকান ভাঙা, মানুহক মাৰপিট কৰা, কাজিয়া কৰা এইবোৰ চব তেওঁলোকে কৰা নাই। আমাৰ শ্ৰদ্ধাৰ জুবিন দা এগৰাকী শান্তিপ্ৰিয় মানুহ আছিল। তেখেতে হিংসাত্মক কাম কাজ আচলতে কেতিয়াও বিচৰা নাছিল বা তেখেতে নিজেও কৰা নাছিল। গতিকে জুবিন দাৰ যিহেতু অকাল মৃত্যু, তাত গোটেই অসমৰ মানুহ আজি মৰ্মাহত হৈছে। তেওঁৰ আচলতে ন্যায়ৰ বাবে সকলোৱে চিন্তা চৰ্চা কৰি আছে আৰু সেই ক্ষেত্ৰত চৰকাৰেও ইতিমধ্যে আমি দেখিছোঁ যে চৰকাৰে উচ্চস্তৰীয় তদন্ত কমিটি বহাই আচলতে তেখেতক ন্যায় প্ৰদান কৰাৰ বাবে যুঁজা কৰি আছে। গতিকে তেনেকুৱা এটা সময়ত ৰাইজে আশা কৰিছে যে এইখন চৰকাৰৰ নেতৃত্বত আচলতে জুবিন দাই সঁচা অৰ্থত ন্যায় পাব। কিন্তু আমি সমান্তৰালকৈ এটা কথা দেখিছোঁ যে কংগ্ৰেছৰ যিগৰাকী আচলতে দলপতি আছে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে প্ৰতি আচলতে অসমৰ মানুহখিনিক উচতনিমূলক যি ধৰণৰ বক্তব্য দিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি এই মুহূৰ্তত আচলতে কেৱল গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা বুলি নহয়, অসমৰ কোনো মানুহৰ পৰাই আমি উচতনিমূলক বক্তব্যৰে আচলতে হিংসাত্মক পৰিৱেশৰ সূচনা কৰি এই ন্যায়ৰ ক্ষেত্ৰত বাধা হোৱাটো আমি কেতিয়াও বিচৰা নাই। গতিকে চৰকাৰে আচলতে এই উচতনিমূলক কাম কাজ কৰা মানুহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমান্তৰালকৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা এটা পুনৰবাৰ আহ্বান জনাইছোঁ। ইতিমধ্যে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি আশাবাদী যে অনাগত দিনত জুবিন দাই সঁচা অৰ্থত ন্যায় পাব। প্ৰথমে চাবলৈ গ'লে গৌৰৱ গগৈ এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিবই লাগে। এইকাৰণে গ্ৰেপ্তাৰ কৰিব লাগে, শিল্পীজনা যিদিনাখনৰ পৰা বকুণ্ঠগামী হৈছে সেইদিনাখনৰ পৰা চৰকাৰৰ যি দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সততাই বৰ্তমান সময়লৈকে পালন কৰি আছে আৰু সমূহ অসমবাসী ৰাইজে তাক নিৰীক্ষণ কৰি আছে যে চৰকাৰে কেনেধৰণে পদক্ষেপ লৈছে, কি লৈছে আৰু তাৰ পৰা আমি সমান্তৰালভাৱে এটা বস্তু যদি আমি চাওঁ তেন্তে আমি চৰকাৰে লৈ থকা পদক্ষেপত ক'তো পানী নসৰকা, ক'তো আমি এতিয়ালৈকে তদন্ত নাই দেখা। কিন্তু আপুনি এটা বস্তু চাব লাগিব যে গৌৰৱ গগৈ যি সময়ত উচতনিমূলক কৈছে, এই বিশৃংখলিত এখন সমাজ চাব বিচৰা নাই অসমৰ ৰাইজে, অসাংবিধানিক এখন সমাজ চাব বিচৰা নাই, ক'ৰবাত ভাঙি চিঙি ক'ৰবাত হাই হুলস্থুল কৰা এখন সমাজ বিচৰা নাই। অসমৰ মানুহে বিচাৰিছে যে মিয়মান হৈ থকা অসম মাতৃ পুত্ৰৰ বিয়োগত কিন্তু অসমৰ প্ৰতিজন জনসাধাৰণে প্ৰতিজন মানুহে ন্যায় বিচাৰিছে আৰু ন্যায় পাবলৈ সক্ষম হৈছে। আজি আপুনি 4জনকৈ মানুহক আজি গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাৰ পিছত কিছু তথ্য মানুহৰ মাজলৈ আহি আছে, কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে কিছু তথ্য আহি আছে। তথাপি মানুহে বিশ্বাস আছে, আস্থা আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই পদক্ষেপক আদৰণি জনাইছোঁ আৰু ন্যায় বিচাৰিছোঁ। আমি সদৌ অসম অনুসূচিত ছাত্ৰ সন্থা ফালৰ পৰা ন্যায় বিচাৰিছোঁ আৰু লগতে তাৰ সমান্তৰালভাৱে এইটো আহ্বান জনাইছোঁ যে গৌৰৱ গগৈৰ নিচিনা এজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগে যিজনে এটা ৰাজনৈতিক দলৰ এজন সভাপতি আৰু যোৰহাট লোকসভাৰ নিচিনা এটা সংসদীয় সমষ্টিত তেখেতে এমপি হোৱাৰ পিছতো আজি তেখেতৰ মন্তব্যই এই যি কথা কৈছে যে বহিৰাজ্যত যদি এই শিল্পীজনৰ মৃত্যু হ'লহেঁতেন তেন্তে বিশৃংখল এটা পৰিৱেশ সৃষ্টি হ'লহেঁতেন। তেওঁ কামনা কৰে নেকি অসমখন বিশৃংখলিত হোৱা, অসমখনৰ পৰিৱেশ পৰিস্থিতি বেয়া হৈ যোৱাটো, অৱনমিত হৈ যোৱাটো তেওঁ বিচাৰে গ্ৰেপ্তাৰ কৰিছে। ঠিক সেইদৰে এই গৌৰৱ গগৈ নামৰ এই কলংকিত যিজন আছে কলংক কংগ্ৰেছৰ, সেইজনকো গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি যিকোনো ব্যক্তিয়ে আচলতে এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য কৰাটো কেতিয়াও নিবিচাৰোঁ। অসম নেপাল নহয়, যিহেতু অসমৰ জনতাই জানে কেনেদৰে আচলতে অসমীয়া যুৱকসকলে জানে কেনেদৰে আচলতে কি পৰিস্থিতিত থাকিব লাগে। সিদিনা জুবিন গাৰ্গৰ নশ্বৰ দেহ যেতিয়া আহিছিল 10 লক্ষাধিক অধিক আচলতে যুৱক গোট খাইছিল। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি তেতিয়াও কিন্তু সৃষ্টি নহ'লে। অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে যিদৰে নেতৃত্ব লৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ অনাৰ পৰা সমাধি ক্ষেত্ৰত এই নশ্বৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱালৈকে আচলতে যিখিনি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্টখিনি কৰি আছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। তেনে সময়তে কোনো ৰাজনৈতিক দলৰ গৌৰৱ গগৈয়ে হওক লাগিলে যিকোনো ৰাজনৈতিক দলৰ নেতাই আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰাটো উচিত নহয়। আমি এই ধৰণৰ আচলতে মন্তব্য প্ৰকাশ নকৰাৰ বাবে তেখেতসকলক আহ্বান জনাইছোঁ। অসমখন নেপাল নহয়, নেপাল কৰিবলৈ চেষ্টা নকৰিব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্টখিনি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত 4গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তড়িৎ গতিত সকলোবিলাক কাম আগবাঢ়ি গৈছে। আমি আশা কৰিম যে অসমৰ জনতাই যিদৰে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে আচলতে তেনেদৰে ন্যায় পাব।